নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু এটা অন্যটি ভিডিঅ'লৈ। আজি হৈছে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। গতিকে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। চ' আজিৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক এটা কৰিব আৰু প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আকাশৰ চাকৰিয়াই এটি দুটি পাত লৰাই শত জনৰে তই জিৰণি ঠাই। আকাশৰ চাকৰিয়াই এটি দুটি পাত লৰাই শত জনৰে তই জিৰণি ঠাই। তোৰ হে জিৰণি নাই, তোৰ হে জিৰণি নাই। এজন মানুহক যেতিয়া এটা সামান্য পিঙেৰে খোজ খায় তেতিয়া সেই মানুহজন বিষত ছটফটাই উঠে। ঠিক তেনেদৰে যেতিয়া এজন মানুহে এজোপা গছত ঘপিয়াই কাটে তেতিয়া সেই গছজোপায়ো চিঞৰি কান্দে, কিন্তু আমাৰ আগত প্ৰকাশ কৰিব নোৱাৰে। লওঁ বুলিলে প্ৰকৃতিয়ে বহুত ভয়ংকৰ ৰূপ ল'ব পাৰে, কিন্তু লোৱা নাই। যিদিনা ল'ব নাজানো কি হয় এই পৃথিৱী। গতিকে আহকচোন এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলোঁ। সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ। আজি বিশেষ দিনটোৰ শুভেচ্ছা আপোনালোক সকলোলৈকে জনাইছোঁ। কিন্তু মই এটা কথা ক'ব খুজিছোঁ, মানুহবোৰ যদি ইমান বস্তুবাদী হয় তেতিয়াহ'লে বাৰু পৃথিৱীখন কেনেকৈ থাকিব? আৰু প্ৰকৃতিয়ে যদি ধ্বংস হৈ যায় মানুহবোৰো কেনেকৈ থাকিব? বৰ্তমান পৃথিৱীত কোনোবা বস্তু যেন আমি বিনামূলীয়াকৈ পাব পাৰোঁ, নাপাওঁ। সকলোবোৰ বস্তু আজিকালি দেখোন টকাৰ বিনিময়তহে হয়। কিন্তু একমাত্ৰ প্ৰকৃতিয়েহে আমাক সকলো বস্তু, জীৱনৰ সকলো উৎস বিনামূলীয়াকৈ দিয়ে। গতিকে আমি জানো প্ৰকৃতি ধ্বংস কৰা উচিত? তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকে সেউজীয়া কৰক, আমি সেউজীয়া কৰোঁ। আপোনালোকেও এটা গছপুলি ৰোপণ কৰক আৰু আমিও কৰোঁ। ধন্যবাদ। নমস্কাৰ, আমাৰ ইউটিউব চেনেল উন্মিলন অসমৰ পৰিয়ালবৰ্গৰ পৰা আপোনালোক সকলোকে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই দয়া। টেঙানিদিবা চেনেলৰ সকলো পৰিয়ালৰ ফালৰ পৰা সকলোলৈকে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা থাকিল। সকলোৱে যাতে নিজৰ পৰিৱেশটো সুৰক্ষিত কৰি ৰাখে। জয় অসম। গছ গছনি থাকিলেহে জীৱন থাকিব। বৰ্তমান সময়ত পৰিৱেশ সংৰক্ষণ কৰাটো অতিকৈ আৱশ্যকীয় হৈ পৰিছে মানৱ সমাজত। সেয়েহে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাওঁ আৰু গছ ৰুৱক, পৰিৱেশ বচুৱক আৰু লগতে নিজকো। ধন্যবাদ। নমস্কাৰ, মই অংকন প্ৰিয়ম। আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ অনুৰোধ জনালোঁ, কাৰণ চিৰসেউজ পৃথিৱী আমাৰ লক্ষ্য। ধন্যবাদ। সেউজী ঐ সেউজী ধৰণী ধুনীয়া। নমস্কাৰ, মই অনাদি কুমাৰ বৰঠাকুৰ। আজি বিশ্ব পৰিৱেশ দিৱস। পোনপ্ৰথমতে মোৰ ফালৰ পৰা আপোনালোকলৈ জনাইছোঁ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা। আমাৰ মনটো সেউজীয়া হৈ থাকিলেহে এই সুজলা সুফলা শস্য শ্যামলা এই প্ৰকৃতিখন সেউজীয়া হৈ থাকিব। সেয়েহে আহক আমি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা এটি গছপুলি ৰুওঁ। ধন্যবাদ।
নমস্কাৰ, মই শান্তিপ্ৰিয়া। নিৰজ ক্ৰিয়েশ্যন চেনেলটিৰ যোগেদি শান্তি সংস্কৃতি চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে পৰিৱেশটো সুস্থ ৰখাত সহায় কৰে, কাৰণ পৰিৱেশ থাকিলেহে আমি সুস্থ হৈ থাকিম। গতিকে সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই তুষাৰ আৰু মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ, মই জ্ঞানোত্তম। জোনাকী কাৰেং চেনেলৰ তৰফৰ পৰা সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলো ঘৰতে আছে, সুৰক্ষিত আছে। ধন্যবাদ। তোমাৰ লগতে তোমাৰ চেনেলৰ সকলো ভিউৱাৰ্ছলৈ মোৰ ফালৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিলে। নমস্কাৰ, মই শিৱানন্দ গোস্বামী। বিশ্ব পৰিৱেশ দিৱস আপোনালোকক সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিশ্ব পৰিৱেশ দিৱস সকলো ঘৰত থাকি বৃক্ষৰোপণ কৰক আৰু আমাৰ পৰিৱেশটো নিকা কৰি ৰাখক। ধন্যবাদ।